ক'ব নোৱাৰাকৈ মানে আনন্দ মানে অনুভৱ কৰিছোঁ আৰু এটা মানে ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ প্ৰাপ্তি কৰি পেলাই মোৰ সঁচাকৈও আনন্দিত। কোনখন গ্ৰন্থ উপন্যাসৰ কাৰণে আপোনাক বেছি? এইটো উপন্যাস আছিলে হিড়িম্বা, আৰু এইখন অসমীয়া ভাষাত আছিলে আৰু অসমীয়াত লিখিছিলে জয়ন্তী গগৈ বাইদেউ। জয়ন্তী গগৈ বাইদেউ আছিলে শিৱসাগৰ কলেজৰ অসমীয়া বিভাগৰ এই অধ্যাপিকা আছিলে। আৰু এইখন কিতাপ মানে মই কোকৰাঝাৰত বুক ফেয়াৰ হৈছিলে, আৰু বুক ফেয়াৰত মই সেইটো কিতাপটো দেখি পেলাই মানে দেখাৰ লগে লগে মোৰ মানে এট্ৰেকশ্যনটো আহি গৈছে, কি হিড়িম্বা। পাছত মই লুটিয়াও চাওঁ যে এইখন দেখোন উপন্যাস। মই লগে লগে কিনিলোঁ আৰু কিনি পেলাই মই পঢ়িলোঁ। পঢ়াৰ পিছত আৰু মোৰ একদম ভাৱ হৈ গ'ল, আৰু মই একদম অনুবাদ কৰিমেই আৰু জীৱনত অনুবাদ কৰি উলিয়ামেই বুলি মানে ভাবি ল'লোঁ আৰু সেইটো কাম মই আজি মানে কৰি দেখুৱালোঁ। আৰু সেই কিতাপতে মই আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানে অনুবাদ এই সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হ'লোঁ। আৰু আপোনাৰ চৰজ মোৰ এতিয়ালৈকে বহুতকেইটা কিতাপ মই লিখিছোঁ। অনুবাদত মানে বেছিকৈ আছে মোৰ। এতিয়ালৈকে মোৰ আজিৰ তাৰিখত 32খন কিতাপ মই প্ৰকাশ কৰিছোঁ, আৰু অলৰেডি প্ৰেছত আছেই আৰু বাকী এনেই ৰেডি কৰি আছোঁ। এতিয়াও মানে ট্ৰান্সলেশ্যন চলি আছে। সাহিত্য একাডেমীৰ পৰা মই হিন্দীৰ শ্ৰুতিকল্প মই ট্ৰান্সলেশ্যন কৰি আছোঁ। এইটো বছৰতে মই শেষ কৰিম ট্ৰান্সলেশ্যনৰ কামটো, আৰু এইটো তেওঁলোকে ওলাব আৰু সাহিত্য একাডেমী বহুত হওঁ মানে মোৰ ভাল লাগে আৰু ব্যস্ত থাকিবলৈ মোৰ ভাল লাগে মানে। আৰু লিখা মেলাৰ উপৰিও আমি শুনিবলৈ পাইছোঁ আৰু কিছু গীত লিখা মেলা কৰে। হয়, মানে আমাৰ ঘৰত মোৰ পেহী আছিলে সুনীতি বসুমতাৰী হ'ল আমাৰ গাঁও একদম ভিতৰুৱা গাঁও আছিলে। তথাপিও আমাৰ পেহী মানে সেই কালতে আৰু যেতিয়া মানে বড়ো ল'ৰা ছোৱালীবিলাকে বাহিৰত নোলায়েই, সেইটো সময়ত মোৰ পেহী আকাশবাণী গুৱাহাটীৰ কিবা হৈছে শিল্পী হিচাপে কিবা হৈছে এপ্ৰুভ হৈছে। আৰু সি পেহীৰ লগতে মোৰ কিবা আহি গৈছে যে ময়ো আকাশবাণীত কিবা কৰিব পাৰিম নেকি। সেইটো ভাবতে মোৰ আগতে মানে গীত গোৱাৰ ইচ্ছা আছিলে, কিন্তু গীত গাবলৈতো নোৱাৰিলোঁ, এইটো স্ক'পে নাপালোঁ। পাছত মই ভাবিলোঁ নহয়, মই এনেকৈ থাকিলেতো নহ'ব, মই কিবা এটা কৰি দেখুৱাবই লাগিব বুলি মই গীত লিখিবলৈ হাতত ল'লোঁ। আৰু সেই হিচাপে মই তেতিয়া মানে মই মেট্ৰিক পৰীক্ষা দি পেলাই ঘৰত আছোঁ, আৰু সেই ঘৰত থকাৰ সময়তে মই আকাশবাণীত 25টা গীত পঠিয়াব লাগে। মই তেতিয়া 25টা গীত পঠিয়ালোঁ, আৰু লগে লগে এপ্ৰুভটো আহিল। এতিয়ালৈকে মই কিতাপ আকাৰে উলিয়াব পৰা নাই, কিন্তু ৰেডি কৰি আছোঁ এখন ইংৰাজীত কিতাপ উলিয়াম। আৰু এইটো আৰ্টিকেলটো অলৰেডি ৰেডি হৈ আছে। মোৰ মানে অনুপ্ৰেৰণা বুলি ক'লে মোৰ দেউতা মাহঁতৰ পেৰেণ্টছৰ পৰাই আহিছে। আৰু মই ক'লোঁ যে পেহী আমাৰ ঘৰটো মানে এতিয়া মই ক'ব পাৰি পেলাই গৌৰৱ অনুভৱ কৰোঁ। দেউতাহঁত খুব কিবা আছিলে, কালচাৰত আছিলে আমাৰ ঘৰটো। একদম ভিতৰুৱা গাঁও হ'লে আমি দেউতাহঁতৰ চব এডুকেটেড লিটাৰেট ফেমিলি আছিলে। আমাকো তেওঁলোকৰ লগতে আমাকো লৈ ফুৰিছিলে, আৰু কাম কৰিবলৈ প্ৰেৰণা যোগাইছিলে। মানে কিবা এটা কৰিব লাগে, এনেকৈ বহি থাকিলে নহ'ব, আমি চবেই কৰিব লাগিব। আৰু আমাৰ ঘৰত আছিলে না ল'ৰা নে ছোৱালী, চবেই সমান। কিছুমান ঘৰত দেখিছোঁ আমি কিছুমান ফেমিলিত ল'ৰাটো এই ছোৱালী তুমি যাব নোৱাৰিবা, বাহিৰত নোলাবা, তেনেকৈ কয়। কিন্তু আমাৰ ঘৰত তেনেকুৱা নাছিলে। আমাক মানে ছোৱালী হ'লে কৰিব লাগিব, যাব লাগিব, বজাৰত যাব লাগিব, বজাৰ কৰোঁ, আমি নিজে বজাৰ কৰোঁ। তেতিয়া মই হাইস্কুলত পঢ়োঁতে মানুহবিলাকে হাঁহিছিলে মোক। মই চেনি কিনি লৈ যাওঁ, চাহপাত কিনি লৈ যাওঁ, আৰু সেই কিবাকিবি বস্তু কিনি লৈ যাওঁ, আৰু বাকীবিলাকে হাঁহে। আৰু সেই স্কুলত আহে ইন্দিৰাই কি বজাৰ কৰি যায়, এনেকৈ জোকায়। আৰু কিন্তু সেই জোকোৱাবিলাক আজি কিন্তু মোৰো সমানে আগুৱাব পৰা নাই। কিন্তু মই নিজেই এইটো মই অনুভৱ কৰি আছোঁ যে কিছুমানে জোকাব বিচাৰে, জোকাই থাকক, কিন্তু আমি কৰিব লগা মানুহখিনি কৰি থাকক, তেতিয়া আমি আগুৱাই যাব পাৰোঁ।